दिनै 38 नं भैरबकुंड समस्तिनि भैरबकुंड ब्लक कमिटिनि सिङाव इउपिपिएल फार्मार सेलनि बानजायनायाव मोनसे आफादारि सांग्रांथि हाबाफारि जानानै थाङो। भैरबकुंड समस्तिनि गासैबो प्राइमारि कमिटिफोरनि सिङाव गोलैनाय आबादारिफोरखौ लानानै हाबाफारिखौ खुंनाय जायो। हाबाफारियाव मिरु इउपिपिएल फार्मार सेलनि आफादगिरि मुस्रि नेरखां खाख्लारि आरो गाहाय नेहाथारि मुस्रि अबिनाश दैमारि बिथांमोना बाहागो लानानै आबादारि बिथांमोनखौ थांखिना आबाद आरो रांखान्थिखौ जौगानायनि सायाव बिबुंथि लाखियो। आथिखालाव प्रमोद बर' दैदेननाय बिटिआर सरकारा आबाद आरो आबादारिफोरनि जौगानायनि थाखाय गोबां बिथांखि लानानै खामानि मावनायनि बाथ्रा फोरमायदों बिटिआरनि डेपुटि चिफ गबिन्द चन्द्र बसुमतारी बिथाङा। डेपुटि चिफ गबिन्द चन्द्र बसुमतारी बिथाङा ओनसोलनि रायजो राजा आबादारि बिथांमोननि नखर आरो ओनसोलनि रांखान्थि बिथिङा जौगाबावनांगौनि थाखाय बिटिआर सरकारा इयुनाव आरोबाव गोबां बिथांखि रनसायनानै खामानि मावलांनायनि बाथ्रा फोरमायदों। আজি ভৈৰৱকুণ্ড ব্লক কমিটিৰ আণ্ডাৰত ফাৰ্মাৰ্ছ আমাৰ ইউপিপিএলৰ ফাৰ্মাৰ চেল এটা শাখা আছে খেতিয়কসকলৰ তাৰে এটা বৈঠক ইয়াত আহ্বান কৰা হৈছিলে। আমাৰ ফাৰ্মাৰ চেলৰ নেতৃত্বত আছে নেৰখাং খাখলাৰী, তেখেত কেন্দ্ৰীয় সমিতিৰ সভাপতি হয়, আৰু আমাৰ ওদালগুৰি জিলা সমিতিৰ সভাপতি হিচাপে অবিনাশ দৈমাৰী আছে, আৰু তেখেতসকলৰ নেতৃত্বত খেতিয়কসকলৰ মাজত চৰকাৰৰ কি আঁচনি আছে গোটেই কথাখিনি চোৱা হয়। আৰু তাৰে এটা অংশ আজি ইয়াত লোৱা হৈছে। আমাৰ ভৈৰৱকুণ্ড ব্লক কমিটিৰ আণ্ডাৰত যিমান খেতিয়ক আছে তেওঁলোকক মাতি আনি চৰকাৰৰ তৰফৰ পৰা খেতিয়কসকলৰ কাৰণে কি আঁচনি আছে, কি সহায় সহযোগৰ ব্যৱস্থা আছে গোটেই কথাখিনি তেওঁলোকে বুজোৱা হৈছে। তাৰোপৰি খেতিয়কসকলক অলপ সজাগ কৰি দিয়া আছে যে তেওঁলোকে কি খেতি কৰিলে আমাৰ আৰ্থিকভাৱে বেছি লাভ হয়, সেই কথাখিনি তেওঁলোকক বুজোৱা হৈছে। আৰু এইদৰে ভৈৰৱকুণ্ড সমষ্টিৰ ভিতৰত যি প্ৰাইমাৰী কমিটি 12টা প্ৰাইমাৰী কমিটি আছে, প্ৰতিটো প্ৰাইমাৰী কমিটিত এনেকুৱা মিটিং কৰি শেষ কৰা হ'ল। আমি আশা কৰিছোঁ আমাৰ খেতিয়কসকলে কথাখিনি বুজিছে আৰু তেওঁলোকে বুজি চৰকাৰে কি আঁচনি তেওঁলোকৰ কাৰণে আছে গোটেইখিনি চিন্তা চৰ্চা কৰি তেওঁলোকে সহায় ল'বৰ কাৰণে আগবাঢ়ি আহিব পাৰিব। আৰু দেখিছোঁ আজি বহুতেই তেনেকুৱা সহায় ল'বৰ কাৰণে দৰখাস্ত দিবলৈ সাজু হৈছে, আৰু আমি আশা কৰিছোঁ তেওঁলোকে দৰখাস্ত দিয়াৰ পিছত PM কিষাণৰ আণ্ডাৰত কি আঁচনি আছে আৰু অন্যান্য কি ব্যৱস্থা আছে ধৰক খেতিয়কসকলৰ কাৰণে বীজ দিয়াৰ কথাই হওক বা খেতিয়ক ব্যৱহাৰ কৰা সঁজুলি ইত্যাদি দিয়াৰ কথাই হওক বা হাল বাবৰ কাৰণে যিখিনি চৰকাৰ আঁচনি আছে ধৰক আমাৰ পাৱাৰ টিলাৰ দিয়া, গোটেই কথাখিনি আমি তেওঁলোকক দেখুৱাইছোঁ, আৰু আমি আশা কৰিছোঁ তেওঁলোকে ল'ব পাৰিব আৰু ল'ব জানিব, আৰু লোৱাৰ জৰিয়তে অন্ততঃ আমাৰ এই অঞ্চলৰ খেতিয়কসকলৰ যিখিনি উৎপাদন, খেতিৰ পৰা যি উৎপাদন সেইটো বৃদ্ধি হ'ব। কাৰণ আমাৰ বিটিআৰ অঞ্চলৰ প্ৰায় 80% খেতিয়ক হয় আৰু খেতিৰ ওপৰত নিৰ্ভৰ কৰে, আৰু খেতিয়কসকলৰ আৰ্থিক সচ্ছলতা যদি হয় তেতিয়াহে আমাৰ গোটেই বিটিআৰ অঞ্চলৰ আৰ্থিক দিশটো সবল হ'ব। আমি বিচাৰোঁ আমাৰ খেতিয়কসকল যাতে অভাৱৰ সন্মুখীন নোহোৱাকৈ জীয়াই থাকিব পৰা ব্যৱস্থাখিনি কৰি ল'ব জানে। কাৰণ আমাৰ পূৰ্বপুৰুষসকলে অকল ধান খেতিৰ ওপৰত নিৰ্ভৰ কৰিছিল, কিন্তু এতিয়া ধান খেতিৰ ওপৰত নিৰ্ভৰ কৰিলে নহ'ব। আমাক বিভিন্ন খেতি, ধানৰ বাদেও মাকৈ খেতি হয়, তাৰপিছত ফল মূলৰ খেতি বা আমাৰ বিশেষকৈ ৰাবাৰ খেতি বা অন্যান্য তেনেকুৱা খেতি আমাৰ ৰাইজে আৰম্ভ কৰিছে, আৰু আশা কৰোঁ বহুতেই সফল হৈছে। আৰু সেইখিনি দেখি বাকী ৰাইজে যাতে শিকিব আৰু নিজৰ কৃষি কাৰ্যৰ ক্ষেত্ৰত এটা নতুনতা আনি এই অঞ্চলৰ খেতিয়কসকলৰ অৱস্থা যাতে টনকিয়াল কৰিব পাৰে, সেই ব্যৱস্থাখিনিৰ কাৰণে আমি যিহেতু লাগি আছোঁ, ৰাইজে তাৰ কাৰণে আগবাঢ়ি আহিছে। আমি সুখী হৈছোঁ যে ৰাইজ অন্ততঃ আগ্ৰহ দেখুৱাইছে, আৰু অকল আগ্ৰহ দেখুৱাই তেওঁলোকে ক্ষান্ত হৈ থকা নাই, তেওঁলোকে কাৰ্যক্ষেত্ৰতো প্ৰয়োগ কৰি কেনেকৈ অভাৱ নোহোৱাকৈ খেতিয়কসকলে নিজৰ আৰ্থিক অৱস্থা, নিজৰ পৰিয়াল পোহপাল দিয়াৰ ক্ষেত্ৰত অসুবিধা নোহোৱাকৈ চলিব পাৰে, সেই ব্যৱস্থাখিনি তেওঁলোকে ল'বলৈ আগবাঢ়ি আহিছে। মানে বিভিন্ন সময়ত পৰিলক্ষিত হৈছিল যে কিছুমান ভুৱা কিষাণৰ হাতত মানে খেতিয়কৰ হাতত PM কিষাণৰ পইচাবোৰ সোমাই আছে, তাৰ কাৰণে আপোনালোকে মানে কি ব্যৱস্থা গ্ৰহণ কৰিছে? নাই, এইখিনি আমি ইতিমধ্যে বিভাগীয় বিষয়াসকলৰ জৰিয়তে অনুসন্ধান কৰি যিবোৰ ভুৱা আছিলে সেইখিনি নাইকিয়া কৰা হ'ল, আৰু হয়তো দুই এজনৰ হয়তো শাস্তিৰ সন্মুখীন হ'ব লগা হ'ব পাৰে, এতিয়ালৈকে হোৱা নাই কিন্তু হ'ব পাৰে। আমি একচুৱেল খেতিয়ক যিসকলে
PM কিষাণ আঁচনি পোৱাৰ যোগে তেওঁলোকক মাত্ৰ দিয়াৰ ব্যৱস্থাখিনি কৰিছে আৰু সেই দিশটো চোৱা চিতা কৰিবৰ কাৰণে আমাৰ কৃষি বিভাগৰ বিষয়াসকলৰ উপৰিও আমাৰ আমাৰ যিসকল কিবা আছে আমাৰ পাৰ্টিৰে কৰ্মী আছে বিশেষকৈ BCTC লেভেলৰ বা TCLC লেভেলৰ যিসকল কৰ্মী আছে তেওঁলোকক সহায় কৰিব আমাৰ কৃষি বিভাগৰ কৰ্মচাৰীক তেওঁলোকে সহায় কৰিব কাৰণে আগবাঢ়ি আহিছে আমি বিশেষকৈ আগৰ চৰকাৰ সময়ত কৃষি কাৰ্যৰ উৎপাদিত বস্তুৰ কোনো ইঞ্চুৰেঞ্চ নাছিল কিন্তু বৰ্তমান চৰকাৰে ইঞ্চুৰেঞ্চৰ ব্যৱস্থা কৰিছে সেইকাৰণে কেতিয়াবা খেতি বাতি কৰাৰ পিছত যদি নষ্ট হৈ যায় বানপানীতে নষ্ট হওক বা পোক পৰুৱাই খাই নষ্ট হওক বা জীৱ জন্তুৱে খাই পেলাই নষ্ট হওক সেই তেনেকৈ নষ্ট হোৱা খেতিৰ ক্ষতিপূৰণ হিচাপে ইঞ্চুৰেঞ্চৰ ব্যৱস্থা কৰা হৈছে আৰু সেই খুব সস্তা কিবাতে কিস্তিতে ইঞ্চুৰেঞ্চ দি আমাৰ এবিঘা মাটিত যিখিনি উৎপাদন হ'লহেঁতেন তাৰ সমমূল্যৰ এটা ইঞ্চুৰেঞ্চ পোৱাৰ ব্যৱস্থাখিনি কৰা হৈছে আৰু খেতিয়ক বহুতেই নাজানিছিল আমি তেওঁলোকক জনাইছোঁ মই ভাবোঁ আমাৰ খেতিয়কসকলে এই কথাখিনি জনাৰ পিছত ইয়াৰ সুযোগ ল'ব জানিব অন্ততঃ খেতি বাতি নষ্ট হ'লে ইয়াৰ সুযোগ ল'ব জানিব আজি আমাৰ ভৈৰৱকুণ্ড ব্লকত PM কিষাণ এৱাৰনেছটো আজি শেষ আৰু আমি সেনেকৈ বহুতখিনি জেগাত ওদালগুৰি ডিষ্ট্ৰিক্টত আমি PM কিষাণ এৱাৰনেছটো কৰি আছোঁ আৰু বহুতখিনি ৰাইজবিলাকে এইটো পাবলৈ সক্ষম হোৱা নাছিলে আৰু বহুতখিনি ৰাইজে এইটো গম পোৱা নাছিলে কিন্তু আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্ট ফাৰ্মাচিয়েল UPPL-এ প্ৰত্যেকটা ডিষ্ট্ৰিক্টত আমি বহুতখিনি কাম কৰিছোঁ বুলি ক'ব লাগিব আৰু আমি প্ৰত্যেকটা খেতিয়কবিলাকক এৱাৰনেছ দিছোঁ আৰু তেওঁলোকে বুজি পালে আৰু সেইটো কামটো আগতে BPF চৰকাৰে কৰিব লাগিছিলে কিন্তু তেওঁলোকে নকৰিলে পেলাই থৈ গ'ল তাৰ কাৰণে মই দুখিত আৰু এতিয়া যদি UPPL চৰকাৰে বা আমাৰ ফাৰ্মাৰ চেলে ওদালগুৰি ডিষ্ট্ৰিক্ট ফাৰ্মাৰ চেলে প্ৰত্যেকটা খেতিয়কবিলাকক আমি এৱাৰনেছ দিছোঁ আৰু বহুতখিনি খেতিয়কবিলাকে যদি 6,000 টকা পায় বছৰি এই পইচাটো নিশ্চয় পাবলৈ সক্ষম হ'ব আৰু আমি আশাবাদী ভৱিষ্যতলৈ আমি ফাৰ্মাৰ খেতিয়কবিলাকৰ লগত আমি একচাথ দি পেলাই কাম কৰি থাকিম আমি ট্ৰেইনিং দি থাকিম আৰু আমি বহুতখিনি কাম কৰি আছোঁ আৰু আমি ভাবোঁ যে আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্ট মাত্ৰ নহয় ইণ্টাৰ BTR-ত যাতে সেইবিলাক কাম কৰা হয় প্ৰত্যেকটা অঞ্চলত আমি এতিয়া বনা হৈ গ'ল তেওঁলোকৰ আমি বহুতখিনি কাম কৰিম বুলি আমি আশাবাদী আছোঁ আৰু আমাৰ ফচল বীমা যোজনা যিবিলাকক গম পোৱা নাছিলে এইবিলাকো আমি এৱাৰনেছ দিছোঁ এইবিলাক ইঞ্চুৰেঞ্চ সেইবিলাকো আমি চব খেতিয়কক আমি মানে কৈ দিছোঁ আৰু ঠিক তেনেকৈ আমাৰ এইটো BPF চৰকাৰে কৰিব লাগিছিলে তেওঁলোকে নকৰিলে খেতিয়কৰ কাৰণে তেওঁলোকে একো মান মাতা নাই আজিলৈকে তাৰ কাৰণে মই বহুত দুখিত আজি মই এজন খেতিয়ক হয় আৰু মই বেছি দিন হোৱা নাই UPPL-ত সোমোৱাটো 6-7টা এনেকৈ আমি পাৱাৰটো লৈছোঁ তাৰপিছত মই এতিয়া যিমান পাৰে যদি আমাৰ UPPL-ৰ এটা নিৰ্দেশটো মই এইটো লক্ষণটো ভাল দেখা পাইছোঁ যে খেতিয়কবিলাকৰ কাৰণে ভাল ইণ্টাৰেষ্টিং বা গুৰুত্ব লোৱাটো মই বেছি ভাৱ দেখা পাইছোঁ তাৰ কাৰণে মই আমাৰ প্ৰমোদ বড়ো আৰু গুগুনে ছাৰৰ নেতৃত্বত তেওঁলোকক মই ধন্যবাদ যাচিছোঁ যে আমি খেতিয়কবিলাকৰ কাৰণে বহুত গুৰুত্ব লোৱাৰ বাবে তাৰ কাৰণে মই ধন্যবাদ